অসমত এতিয়া মেট্ৰিক পৰীক্ষা চলি আছে। এইবাৰৰ পিছত মেট্ৰিক পৰীক্ষা নহয়, বন্ধ। এইটো ক্ষেত্ৰত মেট্ৰিক যে বন্ধ হ'ব, তাৰ ফলত অন্য লাভ যিয়েই নহওক, ভাষাৰ ক্ষেত্ৰত অসমত এটা লাভ হ'ল। কি জানে? অসমৰ সংবাদ মাধ্যম অন্ততঃ এবাৰৰ বাবে হ'লেও এটা ভুল শব্দ প্ৰয়োগৰ পৰা মুক্ত হ'ব। অসমৰ মন্ত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল এটা ভুলকে ব্যৱহাৰ কৰি থকা শব্দৰ পৰা মুক্তি পাব। হায়াৰ ছেকেণ্ডাৰীত হয়তো আকৌ সেইটো পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা আছে। কথাটো কি জানে? মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত ভাল ৰিজাল্ট কৰাখিনিক চৰকাৰে কি দিয়ে? ছাত্ৰীসকলক, এইবাৰ ছাত্ৰসকলকো পুৰস্কাৰ স্বৰূপে কি দিয়ে? খবৰ কাগজ, টেলিভিশ্যনত ব্যৱহাৰ হোৱা শব্দ মতে কি দিয়ে? স্কুটি। মানুহে কি কয়? স্কুটি পালে। কেৱল মেট্ৰিক বুলি নহয়, মই প্ৰসংগক্ৰমে কথাটো উল্লেখ কৰিছোঁ। নিজৰ স্কুটাৰখনকো মানুহে স্কুটি কয়। স্কুটি নহয়, সেইখন স্কুটাৰ। স্কুটিটো হ'ল টিভিএছ কোম্পানীৰ এখন স্কুটাৰৰ নাম, এইটো ব্ৰেণ্ড নেম এটা। আৰু মানুহে কি কৰিলে? নিজৰ সকলো স্কুটাৰকে স্কুটি বনাই দিলে। চৰকাৰে মেট্ৰিকত হিৰোৰ প্লেজাৰ দিয়ে, স্কুটি নিদিয়ে, সেইখন স্কুটাৰ। তাৰে নাম প্লেজাৰ। স্কুটি এটা ব্ৰেণ্ড। কেতিয়া বুজিব মানুহে এইখিনি? স্কুটি নহয়, এইটো স্কুটি নহয়, স্কুটি এটা ব্ৰেণ্ড, সেইটো স্কুটাৰ। স্কুটি নহয়। যিদৰে সকলো কাপোৰ ধোৱা পাউডাৰেই চাৰ্ফ নহয়, যিদৰে সকলো টুথপেষ্টেই কলগেট নহয়, যিটো মানুহে কয় প্ৰায়, সকলো স্কুটাৰেই স্কুটি নহয়। মনত ৰাখিব এইটো কথা। আৰু আজিৰ পৰা অন্ততঃ স্কুটি শব্দটো ব্যৱহাৰ নকৰিব। সংবাদ মাধ্যমৰ মানুহসকলকো, সংবাদকৰ্মীসকলকো এটা আহ্বান, স্কুটি নকৰিব, স্কুটাৰ বুলি কওক। এইবোৰ স্কুটাৰহে, স্কুটি নহয়। ৰিজাল্ট ভাল হওক, স্কুটাৰ পাওক। অল দ্য বেষ্ট। ধন্যবাদ।